মোৰ কাম চাফা কৰা। মোৰ পঢ়া শুনা নাই আৰু পঢ়িব লৈছে একদমেই মন নাই। বৰষুণত নাচো, ৰ'দত খেলো, একদম মজ্জা লাইফ। চবেই কয় মই বোলে ডেনড্ৰাইট খাওঁ। আৰে বেলেগে মদ খায়, ভাং খায়, কোকেইনো খায়, টকা আছে, আমি কি খাম? পৃথিৱীখন যে বৰ কমপ্লিকেটেড। ষ্টেচনৰ সিপাৰে মোৰ ঘৰ। ৰাতি যেতিয়া দেউতাই মোৰ পিঠিখন দুফাল কৰে, তেতিয়া কামিহাৰডালে কয়, বাপেৰ মূৰটো কৰি আছিলি নেকি ইমান দিনে? পিঠিখনেই চিধা কৰিব নোৱাৰিলি। মোৰ গাৰ্লফ্ৰেণ্ডজনী ষ্টেচনত থাকে। মই ৰাতি ৰাতি যাওঁ কেতিয়াবা, তাইক লগ পাওঁ। এদিন জুবিন গাৰ্গক লৈ গৈছিলোঁ তাইক দেখুৱাবলৈ। তাই নাহিল। তাইক মই বৰ ভাল পাওঁ। তাই ষ্টেচনৰ ওচৰত ভাং বেচে। মই তাইক বাৰেপতি কৈ থাকোঁ, লাগিলে মই বেচিম, এনেকে বিয়া পাতিব নোৱাৰিতো। মোৰ বয়স এতিয়া 8 বছৰ, তাইৰ বয়স 14 বছৰ। আৰে বয়সৰো কথা আছে নহয় জানো? নাজানো আৰু ডাঙৰ হলে কি বা হম। চবেই জানে মই একদম চিধা মানুহ, কিন্তু এটা কথা একদম চিধা, চাফা কৰিমেই। ধন্যবাদ।